এইটো পোলাও বনাই আছে আমাৰ এতিয়া পিঁয়াজ ভাজি পোলা ঢালি দিলে কি পোলাও হ'বনে হে এতিয়া আজি পোলাওটো খাই পেলাই চাওঁ কেনেকুৱা পোলাও এইটো আমাৰ শ্বৰ্টকাট পোলাও কোনো হেৰি নাই শ্বৰ্টকাট মানে এইটো ক'ব গ'লে ভাত ভাজা বুলি ক'লেও একো নহয় চাউলটো হ'ল কিন্তু হেৰি চাউল পোলাও চাউল কিন্তু তথাপি পোলাও এইটো ভাত ভাজা বুলি পূৰা লৰচৰ হৈ আছে চাক ভাজি আছে পূৰা এই আৰু এটা চাক এইটো এটা কণ্টক্ৰাম এইটো আমাৰ কণ্টক্ৰামে চাইছে আঙুলি দেখায় হেৰি দেখায় কণ্টক্ৰামেৰ মানে সহ্য হোৱা নাই সিও ভিডিঅ' বনাব কি পোলাও হ'ব না নাই সেয়ে আমাৰ ৰান্ধনী এইটো আমাৰ ৰান্ধনীৰ চাওকচোন অৱস্থা ৰান্ধনী কি কৰিব লাগিব কি হ'ল পাপা কিয় কৰি আছা হা এইটো কি মই কি কৰিম এতিয়া এইটো ঠিক নহয় কেমেৰা হেৰিৰ দোকানত যাব লাগিব তেতিয়াহে হ'ব কেমেৰা বেয়া হৈছে মই কি কৰিম হে মোৰতো ভাল কেমেৰা ভাল সেইকাৰণে নতুন মোবাইল তইতো ভিডিঅ'টো বনাই আছো সেইটো নধৰিবি হৈছে এতিয়া ভাজি ৰঙা কৰিছে মানে পোলাও সঁচাকৈ পোলাও হ'বই মানে আজি পোলাও খাব পাৰিম যেন তেন ভাত ভাজাৰ নিচিনা আৰু পোলাও হেই যে আৰু এটা হেল্ল' গাইছ কি বনাই আছে হেনি বনাই আছে এই যে হেনি পনাও আমাৰ হেনি এইটো আমাৰ পাপা হেনি বনাই আছে কি দিব আমাৰ এই কণ্টক্ৰামৰ কি ভাষা আমাৰ পোনাও বনাই আছে হেনি বনাই আছে হাই দিব দে হাই দিব হাই দিছো দে তইতো ভাঙা ৰুমতে থাকিব তই ভাল ৰুমত থাকিব নোৱাৰা না হৈছে দে তই ভাঙা ৰুমতে থাকিব লাগিব দে হা একটা লাঠি মাৰিম তোক মই অভদ্ৰ ক'ৰ পৰা আহিছা একটা চৰ মাৰিম একেবাৰে পানী দিছাই নেকি চাইছে কেৰাহীতহে বনাই আছে এইটো তোমালোকে কি কোৱা এইটোক নাই তোমালোকৰ ভাষাত চৰু নাই আৰু কি আৰু এটা জগোৱা খাপৰা হা চৰু নহয় এইটো খাপৰা নেকি মিছা নকবা তোমালোক বৰপেটীয়া ভাষাত কি কয় আমি সৰুৰ পৰা শুনি আছো না আৰু কোনোবাই কয় খাপৰা গম নাপাওঁ আমি কৰচ আৰু কি হান্দি কোনটোক কয় এইটোক হান্দি কয় এই চাক আমাৰ পোলাওৰ লগত কি জানে দালি পোলাওৰ লগত দালি হ'ব হা চিকেন বৰা কি কৰবা ভাজিবা চিকেন পকৰা দালি আৰু পোলাও আমাৰ খোৱাটো বেলেগ ধৰণৰ খোৱা হা হ'ব দে তই কৰি থাক যা তই কৰি থাক যা কৰি থাকবি যা
এইটো কি কেনেকৈ হৈছে কি এই যে কলিমাই না তো কি কৰিম তোক কলি মাৰি তো মই কৈ আছো এইটো মোবাইলৰ কেমেৰা বেয়া হৈ আছে হা কি আহে তো ভিডিঅ' বিলাক তো আহিবই কোনবিলাক দুটামান বাচন আছে সেইবিলাক কোনবিলাক কাটাৰ বিলাক টিপি দিলে আহি যায় যে সেইটো কি কোন দেখা চাও এইবিলাকত নাহে তো ডাইৰেক্ট সেই তাতে যাই পেলাই চাব লাগিব সেই তাতে চা যাই পেলাই ইউটিউবত যাই পেলাই চা কি কাটি গৈছ মই কি একো তাতে যাই পেলাই তই ওপৰত যাই পেলাই ইউটিউবত যাই পেলাই চাৰ্চ কৰ মুখেৰে ক তেতিয়া আহি যাব তো মুখেৰে ক এইটো এইটো দালি এতিয়া তেলনি মাৰিব এতিয়া কি তোমালোকে কি কোৱা তেলনি নহয় মিছাটো নকবা কোৱাচোন দালি তেলনি মাৰি বাগান দিয়া নেকি বাগান দিয়াটো খুন্তি মাৰা তোমালোকে যে কোৱা বাগান দিয়া এইটো হৈ আহিছে চা পিঁয়াজ তেলত দিছে এটা শুকান জ্বালাও দেউ শুকা জ্বালা শুকনা জ্বালা বুলি কোৱা তুমি যে কোৱা যে শুকনা জ্বালা দিওঁ শুকনা জ্বালা হা শুকনা জ্বালা শুকনা জ্বালা হা সেইটো সেনেকে ক'বা লিখিত ক'ব নালাগে তুমি শুকনা জ্বালাই ক'বা অলপ হালধি দিওঁ হা এতিয়া তোমাৰ পোলাও হৈছে না নাই এইটো দেখাই দিয়া একবাৰ পোলাও হানাই পোলাও হা দিয়া দালিখিনি দিয়ে চাওক চয়ৰাত দালি এই যে শুকনা জ্বালা দিছে শুকনা জ্বালা দি পেলাই এটা তেজপাত দিওঁ এই যে তেজপাত দিব বোলে পোলাও দিয়া নহ'ল তেজপাত পোলাও তেজপাত দিয়া নাই তো মই এনেই কোৱা নাই যে ভাত ভাজা কোৱাটো কোনো হেৰি নহয় গৰম মছলাও দিয়া নাই এনেই কৈ আছো যে এইটো ভাত ভাজা ক'লেও একো বেয়া নহয় আমিহে খাম কুৰমা আহিব মানে কুৰমা আহিব নেকি আমিহে খাম কুৰমা মানে বুজি পাইছ আলহী তোমালোকে যে কোৱা আলহী কুৰমা ব্ৰইলাৰখিনি ভাজি এতিয়া দালি তেলনি মানে দালি তেলনি তেলনি মানে তেলীয়া তেলনি দিয়া দিয়া ঢালি দিয়া ভাজা হোৱা নাই মানে হৈ গ'ল এতিয়া গোটা হৈ গ'ল দালিখিনি অলপমান পানী দিওঁ নেকি নালাগে পানী নালাগে পানী দিব নালাগে এক ঢোক দিওঁ ৰ'বা না হেই নিদিবা পানী অলপমান দালিত লাগি আছে চৈদা ধুনীয়া দালি হৈছে এই দালি এতিয়া বোলে চিকেন আছে লৈ আহা কিহৰ চিকেন ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংস চাওঁ ইমান ইংলিছ ক'ব দৰকাৰ নাই ব্ৰইলাৰ মাংস আমি অলপ চলপ চিকেন ইংলিছত কওঁ না অঁ সঁচাই দেখোন এইটো ব্ৰইলাৰ মাংস ন ব্ৰইলাৰ মাংস মানে মাংস নহয় ব্ৰইলাৰ মাংস মাংস সৰু পৰা মাংস কৰি আহিছোঁ
এইখিনি ভাজিবা মানে আজি চাওক এইকাৰণে আপোনালোকক মই দেখালোঁ ফুলৰি ব্ৰইলাৰ ফুলৰি ফুলৰি আজি এইটো আমাৰ এইখিনি পোলাও হৈ আছে আছে চয়াবিনৰ আঞ্জাও আছে এইটো পোলাও দালি আৰু এইখিনি চিকেন ভাজি থৈছিল আজি মানে আকৌ ভাজিব ভাজি পেলাই মানে এইখিনি আজি খোৱা আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকৰ চয়াবিনৰ চব্জিও আছে নেকি চয়াবিন বনাইছিলোঁ না আছে দিনত ঠিক আছে দগৰি খাম দগৰি খাবা দিয়া দে দগৰি খাব লাগিব আজি আমাৰ ঘৰৰ ভিডিঅ' মাংস চৰি মাংস বোলে মাংস আৰু দালি আৰু পোলাও আজি খোৱাৰ ৰাতিৰ খোৱা আৰু আপোনালোকৰ তাত কেনেকুৱা